পৰৱৰ্তী খবৰ গোৱাৰ এখন হোটেলত জিলিকিছে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা হোটেলখনত অসমীয়াৰ বাবে আছে বিশেষ সুবিধাও আপুনি যদি গোৱা ভ্ৰমণ কৰে তেন্তে এই সুবিধা আপুনিও লাভ কৰিব পাৰে চাওক আমাৰ এই প্ৰতিবেদন প্ৰকৃতিৰ ৰম্যভূমি গোৱা প্ৰাকৃতিক সম্পদেৰে ভৰা গোৱাত জিলিকিছে অসমৰ গামোচা গোৱাৰ এখন বিশেষ হোটেলত জিলিকিছে অসমৰ স্বাভিমানৰ প্ৰতীক গামোচা উত্তৰ গোৱাৰ অঞ্জনাস্থিত কাছা আহানা হোটেল হোটেলখনত অসমৰ গামোচা বিশেষভাৱে উপস্থাপন কৰা হৈছে পৰ্যটকৰ মাজত গামোচা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত এই পদক্ষেপ অকল ইমানেই নহয় হোটেলখনত আছে অসমীয়াৰ বাবে বিশেষ ৰেহাই ব্যৱস্থাও জেটুইংছ কোম্পানীৰ অধীনৰ হোটেল কাছা আহানা জেটুইংছ কোম্পানীৰ সিইঅ প্ৰিয়ংকা বৰাই এই সন্দৰ্ভত কি কয় এতিয়া অসমীয়া বুলি ক'লে আপোনাৰ গামোচাটো সদায় এটা অসমীয়া মানুহৰ ইমোশনছ হয় যে আপুনি কেতিয়াবা কাৰোবাক অনাৰ কৰিব বিচাৰিলে আমি প্ৰথম বস্তুটো গামোচাই দিয়া হয় আৰু এতিয়া যেতিয়া আমি গোৱাত আছো যোনটো আপোনাৰ অসমৰ বাহিৰৰ এটা ডিফাৰেণ্ট ষ্টেট হয় তাত আমি নিজৰ কালচাৰটো দেখাব বিচাৰোঁ মানুহক এতিয়া বহুত মানুহে গামোচা বুলি ক'লে বুজিও নাপায় গামোচাটো যে এনেকুৱা নহয় বগা কাপোৰত এটা ৰঙা ফুল থকা তাতো এটা মানে কেনেকৈ বয় মানুহে কিমান কষ্ট কৰে কিমান সেইবিলাক মানে বহুত ষ্টৰী আছে তাৰ বিষয়েও যোনবিলাক ক'লে বহুতে গম পাব হোটেলখনৰ সুইমিং পুল পাৰ্ক বেডৰুম ডাইনিং ৰুম ভিজিটৰ ৰুম আদি চকুত লগা কাছা আহানা হোটেলত উপলব্ধ অসমীয়া খাদ্যও অসমীয়া পৰ্যটকে ঘৰৰ দৰে পৰিৱেশ লাভ কৰিব হোটেলখনত অসমৰ মানুহ আহিলে ডেফিনেটলি ঘৰৰ পৰিৱেশটো পাবই অসমীয়া খাদ্য ডেফিনেটলি পোৱা যাব এতিয়া মেইনলি আমাৰ চেফবিলাক অসমীয়া নহয় বাট ষ্টাফ অসমীয়া আছে আমি নিজেও আহিলেও আমি মানে সিহঁতক গাইড কৰি দিওঁ এইটো কেনেকৈ বনাব লাগে কি লাগে ত' সেইটো হিচাপে আমি সদায় মানে অসমীয়া ডিছটো সদায় প্ৰমোট কৰিব পাৰিম মানে পৰ্যটনস্থলী গোৱাৰ কাছা আহানা হোটেলখনে অসমীয়াৰ গামোচাক বিশ্ব দৰবাৰত প্ৰচাৰ তথা প্ৰসাৰৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে ই সঁচাকৈ প্ৰশংসনীয় উত্তৰ গুৱাহাটীৰ পৰা ৰূপজ্যোতি দাসৰ প্ৰতিবেদন দ্য নিউজ প্লাছ